PGR আৰু VGR মানে কি আপোনালোকে জানেনে? VGR মানে হ'ল ভিলেজ গ্ৰেজিং ৰিজাৰ্ভ। গাঁওবাসীৰ গৰু ছাগলীৰ চৰণৰ বাবে চৰকাৰে সংৰক্ষিত কৰি ৰখা মাটি। আৰু PGR প্ৰফেচনেল গ্ৰেজিং ৰিজাৰ্ভ, পেছাদাৰী পশুপালক গোপালকসকলে ব্যৱহাৰ কৰিবৰ বাবে সংৰক্ষিত চৰণভূমি। কাৰ্বি আংলঙত PGR VGR কিয় গুৰুত্বপূৰ্ণ? কাৰণ কাৰ্বি আংলং হ'ল 6th শ্বেডিউল এলেকা। ইয়াত মাটি কাৰ্বি জনজাতিৰ ঐতিহাসিক আৰু সংবিধানিক অধিকাৰ। VGR PGR মাটি ব্যক্তিগত মাটি নহয়, বিক্ৰী বা দখল কৰিব নোৱাৰি, কেৱল চৰণ আৰু সামূহিক ব্যৱহাৰৰ বাবে। এইবোৰ মাটি বহুত ক্ষেত্ৰতে ব্ৰিটিছ আমলৰ 1930-1950ৰ পৰা সংৰক্ষিত। এতিয়া সমস্যা কিয় হৈছে? মূল কাৰণ, বহু বছৰ ধৰি বাহিৰৰ লোক বঙালী, বিহাৰী, নেপালী আদি PGR VGR মাটিত ঘৰ-বাৰী, খেতি, দোকান কৰিলে। কাৰ্বি সংগঠনে ক'লে এই মাটি আমাৰ জনজাতিৰ, অবৈধ দখল উঠাব লাগে। তাৰ পাছতেই আন্দোলন আৰু হিংসা। পশ্চিম কাৰ্বি আংলং কাৰ্বি সংগঠনৰ লোকসকলে PGR VGR দখলমুক্ত কৰাৰ দাবীত আন্দোলন। আৰক্ষীয়ে কিছুমান আন্দোলনকাৰীক চিকিৎসাৰ বাবে লৈ যোৱাত মানুহে ধৰি ল'লে গ্ৰেপ্তাৰ কৰা হৈছে। তাৰ পাছত ঘৰ দোকান জ্বলাই দিয়া হ'ল। কাউন্সিলৰ মুখ্য কাৰ্যবাহী ডক্টৰ তুলিৰাম ৰংহাং ডাঙৰীয়াৰ ঘৰো জ্বলাই দিয়া হ'ল। তাৰ পাছত কিছুমান দখলকাৰীয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেছ দিলে। আদালতে ক'লে এই মাটি সত্যতে VGR PGR নে নহয় তাৰ চৰকাৰী নথি দেখুৱাওক। বহু পুৰণি নথি 1933-1951 নথি পোৱা কঠিন হৈ পৰিছে। চৰকাৰৰ পদক্ষেপ, ইণ্টাৰনেট বন্ধ কিছুদিন। RAF আৰ্মি মেটায়ন VGR PGR মাটিত থকা দোকান ব্যৱসায়ৰ লাইচেন্স বাতিল। খালী সংৰক্ষিত মাটিত বেৰা দিব বুলি ঘোষণা। কাৰ্বি সমাজৰ বাবে ই কিয় সংবেদনশীল? মাটি, পৰিচয়, অস্তিত্ব, ভৱিষ্যত। 6th শ্বেডিউল এলেকাত বাহিৰৰ লোকৰ মাটি দখল, জনজাতিৰ অধিকাৰলৈ হোজা আঘাত। সহজ ভাষাত সাৰাংশ, VGR PGR চৰণভূমি। এই মাটি কাৰ্বি জনজাতিৰ সংৰক্ষিত সামূহিক সম্পত্তি। বহু বছৰীয়া অবৈধ দখলৰ বিৰুদ্ধে এতিয়া আন্দোলন হৈছে। বিষয়টো ৰাজনৈতিক, আইনী আৰু জাতিগতভাৱে অতি সংবেদনশীল। আমি হিংসা নিবিচাৰো, আমি কেৱল ন্যায় বিচাৰো। জাষ্টিছ ফৰ কাৰ্বি